ৰাতিপুৱা টেক্সট আহিল যে সন্ধিয়া টি ষ্টেচনত লগ কৰিব। ময়ো বহুত এক্সাইটেড হৈ আছিলোঁ তেওঁক আৰু জানিবলৈ। আবেলি ৰেডি হ'লোঁ আৰু ওলাই গ'লোঁ তেওঁক লগ কৰিবৰ বাবে। মই গৈ পোৱাৰ আগতেই তেওঁ আহি বহি আছিল। মই গৈ বহিলোঁ আৰু দুকাপ কফি ল'লোঁ। কথাৰ আৰম্ভণিও প্ৰথমে তেওঁৱে কৰিলে। নন ষ্টপ নিজৰ পৰিয়াল বন্ধু সকলোৰে কথা কৈ গ'ল। মাকতকৈ আইতাকৰ বেছি মৰমৰ তেওঁ। দিনটোৰ বেছি সময় নেটফ্লিক্সতে পাৰ কৰে। অন্য ছোৱালীৰ দৰে তাইও শ্বপিং কৰি ভাল পাইছিল। পঢ়া শুনা বেছি ভাল নালাগে আৰু তেওঁৰ বহুত সপোন আছে। সকলোতকৈ ডাঙৰ সপোন হৈছে আমেৰিকাত ফুৰিব যোৱা। মই মাত্ৰ কথাবোৰ শুনি আছিলোঁ। পিছত ময়ো মোৰ বিষয়ে তেওঁক ক'লোঁ যে মই গাই আৰু লিখি কিমান ভাল পাওঁ। আমি কথাৰ মাজত এনেদৰে সোমাই গ'লোঁ যে সময়ৰ কথা পাহৰিয়ে গ'লোঁ। যেতিয়া সময় চালোঁ দেৰি হৈ গৈছিল। তেওঁ ক'লে এতিয়া যাব লাগে। বাই বুলি কৈ তেওঁ গ'ল আৰু ক'লে যে আমি মাজে মাজে লগ কৰি থাকিম। ময়ো ক'লোঁ নাইচ টু মিট ইউ দেৱাংশী। নিশ্চয় পাৰিলে আকৌ লগ কৰিম। এই বুলি কৈ ময়ো পকেটত হাত ভৰাই গুচি আহিলোঁ। আজিৰ এই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰিম। ঘৰত আহি ডায়েৰীখন লৈ বহিছিলোঁহে মাত্ৰ তেওঁৰ মেছেজ আহিল। আৰু লাহে লাহে ফোনত দিনটো আৰু মেছেজত ৰাতিটো পাৰ কৰিলোঁ। আমি এজনে আনজনৰ ইমান ওচৰ চাপি গৈছিলোঁ যে তুমিৰ পৰা তই বুলি মাতিব ল'লোঁ। এনেদৰে আমি এটা বছৰ পাৰ কৰিলোঁ। আজি তাই বেছি আনন্দত থকাৰ দৰে লাগিছে আৰু মাজে মাজে হাঁহিও আছে। মই এই হাঁহিৰ কাৰণ সুধিলোঁ। তেতিয়া তাই ক'লে যে তাইৰ এটা ডাঙৰ সপোন পূৰ হ'বলৈ গৈ আছে আৰু যেতিয়া পূৰণ হ'ব তেতিয়া সকলোতকৈ আগতে মোকে ক'ব। আৰু লাহে লাহে এনেদৰে আৰু একমাহ পাৰ হৈ গ'ল। আজি তাই মোক ফোন কৰিলে লগ কৰিবৰ বাবে। তাই বহু এক্সাইটেড হৈ আছিল আৰু ক'লে যে তোক কিবা এটা ক'ব লগা আছে। তাই ক'লে যে কেইদিনমানৰ আগত কৈছিলোঁ যে মোৰ এটা সপোন পূৰণ হ'বলৈ গৈ আছে আৰু সেই সপোনটো হ'ল যে আজি মোৰ বিয়া ঠিক হৈ গ'ল আৰু ল'ৰাটো আমেৰিকাত থাকে। মই মনে মনে থকা দেখি তাই ক'লে তই একো কোৱা নাই যে? মোৰ বাবে সুখী নহয় নেকি তই? মই তাইৰ কথাবোৰ এতিয়াও বুজিবলৈ চেষ্টা কৰি আছোঁ। মই তাইৰ ফালে চাই আছিলোঁ কিন্তু ভাবি আছিলোঁ অন্য কথা। মই ক'লোঁ তই পাগল হোৱা নাইতো? বিয়া তোৰ এতিয়া বয়স হৈছে কিমান আৰু আমেৰিকা যাবৰ বাবে বিয়া হৈ যাবি নেকি? এতিয়া দেখোন জীৱনৰ ভাল লগা সময়খিনি আৰম্ভ হৈছেহে। তাই ক'লে অহা মাহত 21 বছৰ হৈ যাম মই আৰু আমাৰ ইয়াত এনেও সোনকালে বিয়া হৈ যায়। মোৰ বহুত ভাল লাগি আছে। প্লিজ এনেকুৱা কথা নকবি। ব'ল এতিয়া কিবা এটা খাই আহোঁ। আজি মোৰ ফালৰ পৰা পাৰ্টি। মই ক'লোঁ নহ'লে আমাৰ কি? আমাৰ বন্ধুত্ব তাৰমানে ইমানলৈহে আছিল নেকি? তাই ক'লে তই এইবোৰ কি কৈ আছ? তই মোক ভাল পাই পেলোৱা নাইতো? আৰু বিয়া কালিলৈ নহয় 6 মাহৰ পিছতহে। মই ভাবিছিলোঁ যে তই ভাল পাবি এই খবৰটো শুনি। মই ক'লোঁ মই কিয় ভাল পাব ল'ম তোক? কিন্তু যদি কথা পাতি থাকোঁতে এই 6 মাহৰ ভিতৰত ভাল পাই পেলাওঁ আৰু যদি এইটো কওঁ যে মই আৰম্ভণিৰ পৰাই ভাল পাই আহিছোঁ, তেতিয়া তোৰ কি উত্তৰ হ'ব? কি কবি মোক? তাই মোৰ ওচৰলৈ আহি মোৰ হাতত ধৰিলে আৰু মোক ক'লে যদি এনেকুৱা হয় মই কি উত্তৰ দিম জান? হা হা হা। ভাল কমেডি আছে। হ'ব এতিয়া কংগ্ৰেছটোতো কৈ দে।
নে সেইটোও আকৌ মই মনত পেলাই দিব লাগিব? মই হাঁহি হাঁহি ক'লোঁ, কংগ্ৰেছ দেৱাংশী, ফাইনেলি আমেৰিকা যোৱাৰ সপোন পূৰণ হ'ল। মোৰ মুখত হাঁহিটো জিলিকি আছিল, কিন্তু হৃদয়ত যদি মই আমাৰ বিষয়ে লিখোঁ, তেতিয়া কি লিখিম? যে আমি আকস্মাত পৰীক্ষাৰ সেই হলটোত লগ পাইছিলোঁ, তাৰপিছত বন্ধু, আৰু শেষত প্ৰেমত পৰিলোঁ, তাকো ওৱান ছাইড।